ৰ মই ঘৰ পালোহি মই তোক ফোন কৰি আছো হা মা যিছু দেহা তই কেতিয়া পালিহি তই খবৰ এটাও নিদিলি যে দেউতা চাকৰিৰ পৰা এবাৰ দীঘলীয়া ছুটি সেইকাৰণে ছাৰপ্ৰাইজ এটা দি দিলো আহ তই হাত মুখকেইটা ধুই ল মই খাবলৈ কিবা এটা বনাওঁ যিছু তই হোৱাই নাই নি কি হ'ল দেউতা একো হোৱা নাই গাটোহে অলপ বেয়া লাগিছে মা সঁচাকে কোৱাচোন কি হৈছে দেউতাক কেইদিনমানৰ পৰা মানুহ কিছুমানে অশান্তি কৰি আছে অফিচত কিবা প্ৰজেক্ট এটাৰ ডকুমেণ্টছত দেউতাৰ চাইন লাগে তেওঁলোকৰ ওচৰত সঠিক পেপাৰ নথকাৰ কাৰণে তেওঁলোকে ঘোষ দিব বিচাৰিছিলে কিন্তু দেউতাই চাইন নকৰাত এতিয়া অফিচত আহি ধমকি দিয়াৰ আৰম্ভ কৰিলে আপোনালোকে পুলিচত খবৰ দিয়া নাই কিয় পুলিচে একো কৰিব নোৱাৰে বহুত ডাঙৰ মানুহ জড়িত হৈ আছে কালিলৈ লাষ্ট ডেট আছে তাতে তয়ো আহি পালিহি মোৰ এইবিলাকত তোক একেবাৰে সোমোৱাবলৈ মন নাছিল কি সাইন কৰ এতিয়াই নহ'লে গোটেই পৰিয়ালটো খতম কৰি দিম কৰ সাইন দাদা সাইন হৈ গ'ল ভিডিঅ'টো চাওক ঠিক আছে ডকুমেণ্টখিনি কাইলৈ যাম পাগল নেকি কি হ'ল দাদা ক'ত আছ এতিয়া আমি আহি আছো ঘূৰি যা আৰু ভৰিত ধৰি মাপ খোজ হ'ল কি সেইটো কওক যোনটো ল'ৰাক তই সাধাৰণ মানুহ বুলি ভাবি মাৰি থৈ আহিছ সি এই কল্যাণ সংশয় ৰুদ্ৰাক্ষ বাহিনীৰ কমাণ্ডিং লিডাৰ ৰাণা হংসৰ একমাত্ৰ বিশ্বাসী মৃত্যুকো ভয় নকৰা যোদ্ধা হয়